মাটিৰ বীৰ মহাযোদ্ধা তুমি যি অতুলনীয় বীৰ লাচিত সেনা সোণাৰী আঞ্চলিক সমিতি গঠন চৰাইদেউ জিলাৰ সদৰ সোণাৰীত বিকাশ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বীৰ লাচিত সেনা অসম সোণাৰী আঞ্চলিক সমিতি গঠন কৰা হয়। সভাপতি দীপাংকৰ গগৈ আৰু সম্পাদক ৰাজীৱ টিপমিয়াক লৈ 31 জনীয়া আঞ্চলিক সমিতিখন গঠন কৰা হয়। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক পিংকু মহন্ত, জিলা সমিতিৰ উপদেষ্টা দুলেন দত্ত, উপসভাপতি যতীন শইকীয়া, ভাৰপ্ৰাপ্ত সম্পাদক বিজয় বৰুৱাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলা সমিতিৰ প্ৰাক্তন সভাপতি দুলেন দত্তই নতুন সমিতিৰ বিষয়ববীয়াসকলক শপত গ্ৰহণ কৰোৱায়। ভিডিঅ'টো ভাল লাগিলে এনি ভইচ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু এনি ভইচ ফেচবুক পেজ ফ'ল' কৰি দিব। তেতিয়াহে এনে ভিডিঅ'সমূহ আগলৈও পাই থাকিব। মহান ত্যাগৰ অপূৰ্ব নিদৰ্শনেৰে দেশ মাতৃৰ সংকট কালত বিদেশী শত্ৰুৰ বিপক্ষে যুঁজত অৱতীৰ্ণ হৈ অসম মাতৃৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি বিশ্বৰ ইতিহাসত বিৰল প্ৰেমৰ দৃষ্টান্ত ৰাখি গলা তাৰ উত্তৰ পুৰুষে তোমাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু পুনৰ অসম মাতৃৰ সংকট কালত অংগীকাৰবদ্ধ হৈছো যিদিনা পৰ্যন্ত বিদেশী নীৰৱ আগ্ৰাসনৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিম সেইদিনা পৰ্যন্ত তোমাৰ আপোচবিহীন আদৰ্শক হৃদয়দায়িত্ব কৰি নিৰন্তৰ সংগ্ৰাম চলাই যাম। হে মহান বীৰ পুৰুষ, তোমাৰ আত্মা য'তে বিৰাজমান হৈ আছে তাৰ পৰাই বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সৈনিকক ধৈৰ্য সাহস আৰু শক্তি প্ৰদান কৰা। জয়টো জয় জননী হওক, জয়টো বীৰ লাচিত বৰফুকন, জয়টো বীৰ লাচিত সেনা হওক। হয়, আজি আমি সোণাৰী মাজমজিয়াত আমাৰ হোটেলত এখন চৰাইদেউ জিলাৰ সোণাৰী নগৰ সমিতি এখন আঞ্চলিক সমিতি গঠন কৰা হ'ল। এই সমিতিত আচলতে বহুত সংখ্যক লোকে বীৰ লাচিত সেনাৰ প্ৰতি আকৃষ্ট হৈ আমাৰ সদস্যত অন্তৰ্ভুক্ত হৈছে আৰু এখন সুস্থ সবল এখন সমিতি গঠন হৈছে। অনাগত দিনত যাতে জাতিৰ হকে তেওঁলোকে মাত মাতি যাম বুলি দৃঢ় প্ৰতিজ্ঞ হৈছে আৰু আমি আশাবাদী অনাগত দিনত এই সমিতিখনে ৰাইজৰ হকে কাম কৰি যাব বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছো। বীৰ লাচিত সেনা চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত আজি সোণাৰী আঞ্চলিক সমিতি গঠন কৰা হৈছে। 31 জনীয়া এখন সবল সমিতি গঠন কৰা হৈছে। আশা কৰিছো অসমৰ লগতে সোণাৰী জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সোণাৰী আঞ্চলিক সমিতিখনে মাত পাতি যাব। প্ৰতিটো ক্ষেত্ৰতে নিৰবিচ্ছিন্নভাৱে প্ৰতিটো জ্বলন্ত সমস্যা জাতিৰ মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত যি সংগ্ৰাম হৈছে এই সংগ্ৰামখনত আমি বীৰ লাচিত সেনা নতুন সমিতিখনে মাত পাতি যাব বুলি আশা কৰিছো। প্ৰতিটো জ্বলন্ত সমস্যা প্ৰতিটো ক্ষেত্ৰতে অসমীয়া আইজ যাতে কেতিয়াও বিপনাপন্ন নহয়, অসমীয়া আইজ ওপৰত যাতে কোনো লোলুপ দৃষ্টি ৰাগ নবঢ়ায় তাৰ প্ৰতি আগৰ ৰাখি এই বীৰ লাচিত সেনা নতুন সমিতিখন গঠন হৈছে আৰু আমিও জিলা সমিতিৰ তৰফৰ পৰা এই আঞ্চলিক সমিতিলৈকে বহুত ধন্যবাদ জনাইছো। প্ৰথমতে আমি সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰিছো, যিহেতু আজি আমাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আমি সোণাৰী আঞ্চলিক সমিতিখন গঠন কৰিলো আৰু গঠন কৰি আমাৰ সম্পূৰ্ণ আমাৰ 31 জনীয়া সৈনিকে সম্পূৰ্ণ শক্তিশালী ৰূপত আমাৰ সোণাৰী আঞ্চলিক সমিতিখন গঠন কৰিছো। আমাৰ পাছপিনে দেখিছে সকলো সৈনিক সতীৰ্থ সাজু হৈছে আৰু আমি এই মঞ্চৰ পৰা আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছো যিসকল বহিৰাগত আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টত বা অসমত আৰু বিশেষকৈ সোণাৰী অঞ্চলত বসবাস কৰি তীব্ৰ পুৰা হুলস্থুল পৰিৱেশ কৰিছে, মানে অনা অসমীয়াসকল দপদপনি কৰি আছে, তেওঁলোকক আমি এই মঞ্চৰ পৰা সকীয়াই দিব বিচাৰিছো। অনা অসমীয়া দপদপনি সোণাৰী নগৰৰ মাজমজিয়াত নচলিব, আজিৰ পৰা অসমত নচলিব, অসমৰ লগতে সোণাৰী টাউনৰ মাজমজিয়াত নচলিব। সেয়ে আমি এই সংবাদ মাধ্যমে আমি স্পষ্ট ভাষাৰে জনাই দিছো আৰু যি চৰকাৰে বৰ্তমান যি কাৰ্যত দুৰ্নীতিৰ লগত গ্ৰস্ত হৈ সকলো যিহক আজি চৰাইদেউ জিলাৰ সমিতি উদ্যোগত আৰু কেন্দ্ৰীয় সমিতি উদ্যোগত আমাৰ সোণাৰী আঞ্চলিক যিটো বীৰ লাচিত সৈনিকৰ সমিতি গঠন কৰা হ'ল। আমাৰ সৈনিকসকলে ইয়াতে উপস্থিত আছে।
সেয়েহে আমি অনাগত দিনত যি অসমত অসমীয়া জীয়াই থাকিবলৈ যি আমাৰ মূৰ দাঙি তুলিবলৈ ইয়াত অসুবিধা হৈছে, যি অনাঅসমীয়া দপদপনি চলাইছে, কিন্তু বিলাসী সৈনিকে আমি কোনোপধ্যে মানি নল'ম। জাতিটোৰ ওপৰত যদি কোনোবাই হেঁচা প্ৰয়োগ কৰে, আমি বিলাসী সৈনিক সদায় আগৰণুৱা। আমি জাতিটোৰ হকে তেজ দিবলৈ ভয় নকৰোঁ আৰু মাৰিবলৈও ভয় নকৰোঁ। আৰু এটা আমি বিজেপি চৰকাৰক সকীয়াই দিছোঁ যে যি ধৰণে আমাক অসমীয়া জাতিটোক চেপি খুন্দি ধৰিছে বিজেপি চৰকাৰে,